গোলকগঞ্জৰ কাছখানাত সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। দুই কণমানি ফুলকুমলীয়া কন্যা সন্তানৰ মাতৃ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কাছখানাত। যোৱা 14 জানুৱাৰী শনিবাৰৰ পৰা নুৰজিনা খাতুন নামৰ বোৱাৰীগৰাকী নিৰুদ্দেশ হৈ আছে। পিছত নুৰজিনা খাতুনৰ স্বামী আনোৱাৰ হুছেইনে পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীত এখন এজাহাৰ দাখিল কৰে। উল্লেখ্য যে নুৰজিনা খাতুন নামৰ বোৱাৰীগৰাকীৰ কন্যা সন্তান দুটিয়ে মাতৃৰ বাবে ব্যাকুল হৈ পৰিছে। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত খা খবৰ লয় যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই। নুৰজিনা খাতুন কোনোবা দুষ্ট চক্ৰৰ হাতত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্বামী আনোৱাৰ হুছেইনে। যোৱা শনিবাৰৰ পৰা মোৰ তিৰি নহা হৈছে, একদিনৰ 11টা বজাৰ পৰা বিচাৰিছোঁ। মইতো ঘৰত নাছিলোঁ, মই হাফলঙত আছিলোঁ। হাফলঙৰ পৰা ঘৰত আহিলোঁ, আহি বিচাৰিছোঁ। থানাত কেছ কৰা হৈছে। পাগলাহাট থানাৰ পৰা আৰক্ষীয়ে তদন্ত কৰিছে, পোৱা নাই। ঘৰত মা দেউতা চবেই আছে, মোৰ দুটা বাচ্চা আছে। এটাৰ বয়স হ'ল 6 বছৰ আৰু এটাৰ বয়স হৈছে, সৰুটোৰ বয়স হৈছে 3 বছৰ। মই আৰক্ষীক অনুৰোধ কৰোঁ, মোৰ তিৰিক যাতে য'তে নাথাকক তদন্ত কৰি বিচাৰি যাতে আনি দিয়ে। মোৰ বাচ্চা কান্দি থাকে দিন ৰাত 24 ঘণ্টা। মোৰ এটাই অনুৰোধ, য'তে নাথাকক। মাৰ কথা দুধ খাং বুলি কয়। কোনোবাই দিল্লী বম্বাত লৈ পেলাই বিক্ৰী কৰিল নেকি। মই আৰক্ষীক অনুৰোধ কৰোঁ যাতে মোৰ তিৰিক বিচাৰি আনি দিয়ে। মোৰ ল'ৰা ছোৱালী দিন ৰাত 24 ঘণ্টা কান্দি থাকে। এটা দুধ খায়, ডাঙৰটোও কান্দে, সৰুটোও কান্দি থাকে। মই অনুৰোধ থাকিল আৰক্ষীৰ ওপৰত।